নমস্কাৰ। আজি বছৰটোৰ শেষ দিন আৰু 2023 বছৰটো আপোনালোকৰ কেনেকুৱা গ'ল বাৰু? আৰু আগন্তুক নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। আমি আহিছোঁ মামাহঁতৰ ঘৰলৈ, মামা আইতা ককাক থ'বৰ কাৰণে। আৰু এখেতে আহিয়েই খোৱাতে লাগি গ'ল, বাকী বাদ। আৰু মামাহঁতৰ ঘৰত এইবিলাক গছ চাওকচোন, চাৰু গছ চিনি পায়নে কোনোবাই? এইডাল চাৰু গছ। আৰু এইডাল ফুলৰ নাম নাজানো, কি ধুনীয়াকৈ ফুলি আছিলে। এইডাল আকৌ হাচনা হানা। এইডাল বোলে পৈলানী টেঙা। আপোনালোকে কি বুলি কয় বাৰু? আৰু এয়া ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। এয়া মামাই আকৌ পুৰা একদম খানা বনাই আছে ভাগিনীয়েকহঁতৰ কাৰণে। এইকেইটা চাওকচোন, কি যে মৰম লগা নহয়নে? আৰু ইমান শান্ত, এনেকৈ শুই আছে। বাৰু, মুৰ্গী মাংসৰে ধুনীয়াকৈ এসাঁজ খালোঁ। ইপিনে আইতাই জীয়েকৰ ঘৰলৈ দি পঠাবৰ কাৰণে কিবা যোগাৰ কৰিছে। আৰু আহিবৰ সময়ত আইতা ককাৰ পৰা আশীৰ্বাদ লৈ ল'লোঁ। ইমান দিন থাকিল আইতা ককাহঁতে, এতিয়া ঘৰখন একদম খালী লাগিব। বাৰু, অহাৰ সময়ত মামা মামীহঁতৰ লগত অলপ ফটো উঠিলোঁ। বছৰটোৰ শেষ দিন বুলি সকলোৱে মিলি এসাঁজ খালোঁ ঘৰতে, আৰু এটা বছৰ বিদায় দিলোঁ। আগন্তুক বছৰ সকলোৰে শুভ হওক। আজিলে বাই।